নমস্কাৰ সকলোকে স্বাগতম জনাইছো আজিৰ এই বিশেষ ভিডিঅ'টোলৈ এই ভিডিঅ'টোৰ জৰিয়তে আজি আমি জানো আহক সৰ্বভাৰতীয় পৰ্যায়ত প্ৰথমবাৰৰ বাবে স্বৰ্ণকমল বঁটা লাভ কৰা অসমৰ ছবিখনৰ বিষয়ে হালধীয়া চৰায়ে পাউথান খায় স্বনামধন্য পৰিচালক জাহ্নু বৰুৱাদেৱৰ দ্বাৰা পৰিচালিত এই ছবিখনে চন 1987ত সৰ্বভাৰতীয় পৰ্যায়ত স্বৰ্ণকমল বঁটা পাবলৈ সক্ষম হয় হোমেন বৰগোহাঞিদেৱৰ হালধীয়া চৰায়ে পাউথান খায় শীৰ্ষক পুথিখনৰ আধাৰত নিৰ্মাণ কৰা এই ছবিখনৰ প্ৰডিউচাৰ আছিল শৈলধৰ বৰুৱা সংগীত পৰিচালক আছিল সত্য বৰুৱা চিনেমাটোগ্ৰাফি কৰিছিল অনুপ জেটৱানী এডিটিং কৰিছিল হিউ এন বৰুৱা এই ছবিখন ৰিলিজ কৰা হৈছিল 1987ত মুঠ 2 ঘণ্টাৰ এই ছবিখন অসমৰ এখন জনপ্ৰিয় ছবি আছিল এই ছবিখনত অভিনয় কৰিছিল স্বনামধন্য স্বৰ্গীয় শিল্পী ইন্দ্ৰবনিয়া বাদল দাস প্ৰাঞ্জল শইকীয়া পূৰ্ণিমা পাঠক আদি বহুতো এই ছবিখনৰ বাবে লোকাৰ্নো ফিল্ম ফেষ্টিভেলত ইন্দ্ৰবনিয়া দেৱে বেষ্ট এক্টৰ সন্মান লাভ কৰিছিল